परबतजरा बग्रिबारि गोजौ फरायसालियाव गोलोम बोथोरनि बेसेन नाङै फोरोंथाय मावबादा थुंगेबाय। परबतजरा जिल्ला BPF लाइमोन आरो BSUनि बानजायनायाव फरायसुला आरो फरायसुलिफोरखौ गोजौ फारसे दावगालांनो सोलोंथाइखौ नोजोर बोनानै बेसेन नाङै फोरोंथाय मावबादा दिनै थुंगेफैबाय। क'क्राझार जिल्ला परबतजरा महकुमानि बग्रिबारि गोजौ फरायसालियाव जानाय दिनैनि जोबथि बेसेन नाङै फोरोंथाय मावबादानि सावरायमेलखौ आफादगिरि मासि लाना सामलायो समाज सिबियारि रतनलाल साया। लोगोसे बे मेलाव गाहाय आलासि महरै बाहागो लायो नोगोर जौगाखां बिफाननि मावफुं सोद्रोमा मुनमुन ब्रह्मजों लोगोसे मिरु लाइमोन गांखं BPFनि लोगो आफादगिरि प्रहलाद ब्रह्म आरो CWC मिरुनि नेहाथारि राजेश बरालर आरो ओनसोलनि साननो हनो गोरों मेलेमजिबि सुबुंफोरा बाहागो लादों। दान मोनसेनि बेसेन नाङै फोरोंथाय मावबादानि गेजेरजों फरायसुला फरायसुलिफोरखौ मोजां सोलोंनायनि गेजेरजों आवगायनो हानायखौ बुंथियो नोगोर जौगाखां बिफाननि मावफुं सोद्रोमा मुनमुन ब्रह्मआ। लोगोसे हाग्रामा महिलारिनि बे मोनसे मोजां थांखि एबा मोजां खामानि होनना गोजोननायजों बरायदों। गाहाय आलासि महरै बाहागो लानानै नोगोर जौगाखां बिफाननि मावफुं सोद्रोमा मुनमुन ब्रह्मआ खौरांनि गेजेरजों मा फोरमायखो फै जों आबुङै मिथिना लानि। মহামায়াত আমাৰ এখন স্কুল আছে হাই স্কুল। এই স্কুলত আমি ইয়াতে ল'ৰা ছোৱালীবিলাকৰ লগতে ছামাৰ কেম্প আমি দিছিলোঁ। এই ছামাৰ কেম্প আজি ক্লজিং চেৰেমনি। ইয়াতে স্কুলীয়া ল'ৰা ছোৱালীবিলাকক লগ ধৰিব আহিছোঁ। খুব ভাল লাগিছে। ল'ৰা ছোৱালীবিলাক খুব উপকৃত হৈছে বুলি মোক অৱগত কৰাইছে আৰু শিক্ষক সমাজে এখেতসকলৰ এই একমাহীয়া গ্ৰীষ্মকালীন বন্ধত ল'ৰা ছোৱালীবিলাকক শিক্ষা দীক্ষা দিবৰ কাৰণে এখেতসকলৰ প্ৰেক্টিছ কণ্টিনিউ কৰি ৰাখিবৰ কাৰণে আমাৰ লগত যি সহযোগ কৰিলে তাৰ কাৰণে শিক্ষক সমাজকো মই ধন্যবাদ দিবলৈ আহিছোঁ। আৰু খুব ভাল লাগিছে। এইখন স্কুলৰ টয়লেট বাথৰুমৰ অভাৱ আছিলে বুলি মোক অৱগত কৰাইছে। সেইটো কাৰণে ল'ৰা ছোৱালীবিলাকৰ কাৰণে মই টয়লেট কম্পনেণ্ট দিবৰ কাৰণে মই ইয়াতে ডিক্লেয়াৰ কৰিছোঁ আৰু অতি শীঘ্ৰে এখেতসকলৰ কাৰণে টয়লেট বাথৰুমৰ ব্যৱস্থা কৰা হ'ব। খুবেই ভাল এটা পদক্ষেপ। আমাৰ দলপ্ৰধান আমাৰ শ্ৰীযুত হাগ্ৰামা মহিলাৰীৰ খুব এটা ধুনীয়া নিৰ্দেশ আৰু এই নিৰ্দেশটো পালন কৰিবৰ কাৰণে আজি শিক্ষক সমাজেও আগুৱাই আহিছে আৰু 28 দিনীয়া কম হ'লেও কোনোবা চেণ্টাৰত আমি পৰ্বতঝৰাত আমি 9খন তেনেকুৱা কেম্প বনাইছোঁ। গ্ৰীষ্মকালীন ফ্ৰী কোচিং কেম্প। এই কেম্পত 9খন আমি বনাইছোঁ। ল'ৰা ছোৱালীবিলাকো উপকৃত হৈছে বুলি মোক অৱগত কৰাইছে। এখেতসকলৰ গ্ৰীষ্মকালীন খুব আনন্দ আৰু পঢ়া শুনাৰ দিশত খুব এটা আমাৰ দলৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টাৰ জৰিয়তে খুব এটা সুফল পাইছে বুলি পেৰেণ্টছসকলেও মোক অৱগত কৰাইছে আৰু তাৰ কাৰণে হাগ্ৰামা মহিলাৰীক আমি ধন্যবাদ দিবই লাগিব। আমাৰ চৰকাৰ শ্ৰীযুত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত আমাৰ দায়বদ্ধতা আছে। BTCৰ প্ৰতিজন নাগৰিকক এজন সুনাগৰিক বনোৱাৰ আমাৰ প্ৰচেষ্টা এইটোৰ এটা পদক্ষেপ আৰম্ভণি আৰু এইটো কণ্টিনিউ হৈ থাকিব। আৰু ল'ৰা ছোৱালীবিলাকৰ গাৰ্জেনবিলাকৰ লগতো মই ইণ্টাৰেক্ট কৰিছোঁ। ইণ্টেলেকচুৱেল সমাজৰ লগত ইণ্টাৰেক্ট কৰিছোঁ। খুব ভাল পাইছে আৰু পৰৱৰ্তী অহা দিনবিলাকত এনেকুৱা আশাৰে এখেতসকলে বাট চাই থাকিব।